Hello children, how are you all? Today I will tell you a beautiful story. The name of the story is The Ant and the Dove. Hope you all will like the story. এদিন এটা পৰুৱাই নদী এখনৰ ওপৰত থকা কাঠৰ টুকুৰা এডালত খোজকাঢ়ি আছিল। খোজকাঢ়ি থাকোঁতে তাৰ ভৰি পিছল খায়। সি পানীত পৰি যায় আৰু সি সহায় বিচাৰিব ধৰিলে। এই সকলোবোৰ দৃশ্য এটা কপৌ চৰাই গছ এডালৰ ওপৰৰ পৰা চাই আছে আৰু পৰুৱাটোক বিপদত দেখি তাৰ বৰ দুখ লাগিল। সি পৰুৱাটোক গছৰ ওপৰৰ পৰা মাত লগালে, ভয় নাখাবা, মই তোমাক সহায় কৰিবলৈ গৈ আছো। তাৰ পাছত সি গছৰ পাত এটা ছিঙি পৰুৱাটোক আগত পেলাই দিলে। পাতটো দেখাৰ লগে লগে পৰুৱাটোৱে পাতৰ ওপৰত উঠি নদীৰ পাৰ পালেগৈ আৰু কপৌ চৰাইটোক ক'লে, ধন্যবাদ বন্ধু, আজি তুমি সহায় নকৰিলে মই চাগে পানীত ডুবি গ'লো হ'ল। কেইদিনমানৰ পাছত পৰুৱাটোৱে খোজকাঢ়ি থাকোঁতে এটা দুষ্ট চিকাৰী দেখা পালে। চিকাৰীটোৰ ফালে ভালকৈ মন কৰোঁতে পৰুৱাটোৱে গম পালে যে সি চৰাইটোক মাৰিবলৈ বিচাৰি